We are very happy কাৰণ বৰ্তমান গ্লোবেল ৱাৰ্মিং চলি আছে কোভিড তেনেকৈ এফেক্ট হৈ আছে তো মানুহ মৰি আছে ক্লাইমেট এনভাইৰনমেন্ট বহুত বেয়া হৈ আছে এই সময়তে যে অল ইণ্ডিয়াত অমৃত বৃক্ষ ৰোপণ যে মিছন চলি আছে এই মিছনৰ অধীনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো তেখেতৰ নেতৃত্বত এই ধনশ্ৰী ফৰেষ্ট ডিভিজন এই ভৈৰাকুণ্ড চিকাৰীডাঙা এই ফৰেষ্ট অঞ্চলত প্ৰায় 113 হেক্টৰ অৰ্থাৎ প্ৰায় 750 বিঘা মাটিত গছ ৰোপণ পুলি ৰুবলৈ গৈ আছে আৰু ইয়াত 10 লাখ পুলি ৰোপণ কৰা ইয়াত সংকল্প লোৱা হৈছে আৰু এই 10 লাখ পুলি ৰোপণ কৰি ৱৰ্ল্ড গিনিছ ৰেকৰ্ড গঢ়িবলৈ গৈ আছে এইটো আমাৰ কাৰণে বৰ সুখৰ খবৰ আৰু হেতুৰ লগতে যে ইয়াত গছ পুলি ৰোপণ কৰিব আৰু গছ গছনি ডাঙৰ হ'লে আমাৰ ইয়াত এনভাইৰনমেন্ট ভাল হ'ব টুৰিজম আহিব অঞ্চলৰ কাৰণে ভাল হ'ব এইটো হ'ব লক্ষণ যে নহওক ধন্যবাদ জ্ঞাপন কৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়ো ডাঙৰীয়ালৈ বৰ্তমান 2 সপ্তাহ ধৰি ইয়াত দিনে নিশায়ে দিনে ৰাতিয়ে কাম কৰি আছে আমাৰ ওদালগুৰি ডিস্ট্ৰিক্ট ইউপিপিএলৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰী আৰু বিজেপি সভাপতি তেখেত সুনীল বসুমতাৰী ডিস্ট্ৰিক্টৰ এই 2 মুৰব্বীৰ নেতৃত্বত ইয়াত মুঠ যিখিনি 113 হেক্টৰ মাটি আছে সেইটো গোটাই 11 প্লট ব্লক 1 2 3 তেনেকৈ 11টা ব্লক কৰা হৈছে আৰু প্ৰতিটো তেনেকৈ ইয়াত প্ৰায় 7 হেক্টৰ 8 হেক্টৰ এনেকুৱা আছে সেইটো ব্লক আমাৰ ইয়াত বৰ্তমান সেইটো 5 নং চেৰফাং দিয়া হৈছে ওদালগুৰি ডিস্ট্ৰিক্টত মুক আমাৰ 10টা সমষ্টি আছে এই 10টা সমষ্টিৰ সকলো য'ত ইএম এমচিএল আছে তেখেতসকলক দায়িত্ব দিছে আৰু আমাৰ ধনশ্ৰীত আমাৰ যেটো ইউপিপিএল বা আমাৰ বিজেপিৰ তাতে যেহেতু আমাৰ ইয়াত ইএম বা এমচিএল নাই হেতু নীলস্বৰ্গীয় ডাঙৰক দায়িত্ব দিয়া হৈছে তেনেকৈ 11টা ব্লক আছে 11টা ব্লকটো আমাৰ 10টা সমষ্টি ইএম এমচিএল সকলক দায়িত্ব দিছে আৰু প্ৰতিটি সমষ্টি আমাৰ বিজেপি আৰু ইউপিপিএল পৰা আমাৰ মণ্ডল কমিটি আৰু ব্লক কমিটি প্ৰেসিডেন্ট সেক্ৰেটাৰী তেখেতসকলক দায়িত্ব দিয়া আছে আৰু গাটা খান্ডাৰ পৰা আৰম্ভ কৰি ইয়াত ষ্টিক লেভেলিং গছ পুলি বিতৰণ কৰা তেনেকৈ কমপ্লিট আজি সম্পূৰ্ণ হ'ব মাননীয় আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো তেখেতে আহি পালে গোটাই ইনস্পেকশন তেখেতে বৰ্তমান কৰিব আৰু অহাকালি 11টা বজাত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে আহিব আৰু তেনেকৈ মোটামুটি 11টা 12টাত আমাৰ গছ ৰোপণ সম্পূৰ্ণ হৈ যাব এই ধুনীয়া প্ৰগ্ৰাম যি কৰিলে যি মিছনলে তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক বহুত ধন্যবাদ দিছো আৰু আমাৰ যিখিনি ডিস্ট্ৰিক্ট ইউপিপিএল বিজেপি বা অন্যান্য এনজিঅ আৰু ছাত্ৰ সংগঠন যিখিনি কাম কৰি আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই অঞ্চলৰ আশে-পাশে আমাৰ যি বড়ই হোক মাইনৰিটি হোক আদিবাসী হোক নেপালী হোক যিমানখিনি আমাৰ ইয়াত পাৰ্টিচিপেশ্যন হৈছে তেখেতসকলে গাঁত খান্দিছে তেখেতসকলে কাম কৰিছে হাজৰাই হোক জংগল কাটাই হোক কাম কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আশা কৰিছো বৰ্তমান যি গ্লোবেল ৱাৰ্মিং আৰু যি কোভিড মানে এফেক্ট হৈছে সারা বিশ্বতে হেতু ক্লাইমেট ইমবেলেন্স কাৰণে হৈছে আমি এই ভৈৰৱকুণ্ড যেটো অঞ্চল এটা ৰিজাৰ্ভ ফৰেষ্টত পৰে য'ত নেকি আমি 10 লাখ গছ পুলি ৰোৱাৰ সিদ্ধান্ত লৈছোঁ আৰু ইয়াৰ প্ৰক্ৰিয়া আমাৰ যোৱা 31 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু এই গোটেই সম্পূৰ্ণ এৰিয়াত আমি প্ৰস্তুত কৰিবলৈ ডেইলি আমাৰ 2,500 পৰা 3,000 লেবাৰ লাগি আছে আমি বহুত ট্ৰেক্টৰ ভাড়া কৰিব লগা হৈছে আৰু ইয়াত লেবাৰৰ অসুবিধা আছে আমি বহুত দূৰণিৰ পৰা আনিব লগা হৈছে ওৰাঙৰ পৰা গাড়ী ভাড়া কৰি আনিছোঁ এই ক্ষেত্ৰত আজি 9 দিন হ'ল আমাৰ বাছ 9খনমান বাছ ৰিকুৱেশ্যন হৈ আছে য'ত নেকি লেবাৰ আনিবৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ আৰু এই ক্ষেত্ৰত আমাৰ সকলো ৰাইজৰ পৰা সহযোগিতা পাইছোঁ সকলোৱে আমাক সহায় কৰিছে আমাৰ বিডিসি চিফ স্যার প্রমোদ বড়ো ডাঙৰীয়া তেখেতে নিজে তদাৰক কৰিছে আহিছে 2-3 বাৰ সহায় কৰিছে তেওঁ ইনষ্ট্ৰাকশন দিছে মানুহবোৰক আহিবৰ কাৰণে সেই হিচাপে আমি আগবাঢ়ি গৈ আছোঁ আৰু এই কাৰ্যসূচীটো সম্পূৰ্ণ কৰিবৰ কাৰণে অন্য ডিপাৰ্টমেণ্টৰ মানুহ আমাক সহায় কৰিছে আমাৰ নিজৰ ডিপাৰ্টমেণ্ট অন্যান্য ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে অন্যান্য বেলেগ জেগাত আমি মানে তেওঁলোকক বাহাৰ পাতি তেওঁলোক থকাৰ ব্যৱস্থা কৰিছোঁ খোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু অহাকালি ৰাতিপুৱা 6টা হোৱাৰ লগে লগে আমাৰ প্লেণ্টেশ্যনৰ কামটো আৰম্ভ হৈ যাব এতিয়া আমাৰ একচুৱেলি
10 লাখ পুলি লগাবলৈ আমাৰ 100 হেক্টৰ এৰিয়া লাগে। 100 হেক্টৰ এৰিয়া বুলি ক'লে আমি যদি 1 মিটাৰ বা 1 মিটাৰ স্পেচিং কৰোঁ, এতিয়া এই অঞ্চলত যিহেতু গছ গছনি আছে, শিল আছে, কিছুমান ঠায়ে আমি গাঁত কৰিব পৰা নাই। গাঁত কৰাত আমাৰ যথেষ্ট কষ্ট হৈছে, সময় লাগিছে, লেবাৰ বেছি লাগিছে। তথাপিও আমি নিজৰ চেষ্টা ত্ৰুটি কৰা নাই। বেছি লেবাৰ আনি মেচিনো কিনিছোঁ গাঁত কৰাৰ কাৰণে, আৰু ঘাঁহ কাটিবলৈ মেচিন কিনিছোঁ, আৰু মেনুৱেল লেবাৰ লগাইছোঁ, ঠিকা লৈ য'ত যেনেকৈ পাই আমি ব্যৱহাৰ কৰিছোঁ, সম্পূৰ্ণ সময়সীমাৰ ভিতৰত কামটো কৰিবলৈ। আৰু পুলিৰ ক্ষেত্ৰত আমি ক'ব খোজোঁ যে এতিয়া চেণ্ট্ৰেলে প্ৰক্ৰিয়া কৰিছে, লংকাৰ পৰা আনিছে, বেংগলৰ পৰা পুলি আহি আছে। যিহেতু প্ৰগ্ৰাম হঠাৎ হৈ গ'ল, আমাৰ 1 কোটি পুলি গছ পুলি যিটো আমি 17 তাৰিখে প্ৰগ্ৰাম কৰা আছে, তাৰ লগত এইবোৰ এডিশ্যনেল এটা যিহেতু কৰিলে, সেইকাৰণে পুলিৰ নিশ্চয়কৈ আমাৰ অসুবিধা হৈছে। পুলি আহি আছে, আৰু এই পুলি আমি লগাই আমাৰ কাৰ্যসূচী সম্পূৰ্ণ কৰিম বুলি আশা কৰিছোঁ।